গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ সকলো ভালেই আছে। মই মোৰ চুনু ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকৰ সন্মুখত এটা নতুন ৰেচিপি লৈ আহিছোঁ। জলফাই এটা মিঠা আচাৰৰ ৰেচিপি। যদি আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আশীৰ্বাদ কৰিব মই এই নতুন যাত্ৰাত যাতে সফল হ'ব পাৰোঁ। আহকচোন চাওঁ তেনেহ'লে মই ৰেচিপিটো কেনেকৈ তৈয়াৰ কৰিছোঁ। প্ৰথমতে মই ইয়াত লৈছোঁ 1 কেজি জলফাই আৰু এইখিনি মই ভালদৰে ধুই ল'লোঁ। ভালদৰে ধুই লোৱাৰ পাছত এতিয়া মই এইখিনি এটা এটাকৈ এনেদৰে অলপ কটাৰীৰে কাটি দিম। সেয়া দেখিছে আপোনালোকে। এনেদৰে মই গোটেইখিনি জলফাই কাটি ল'লোঁ আৰু বেয়া যিবিলাক আছিলে সেইবিলাক মই আঁতৰাই দিলোঁ। এতিয়া এখন কেৰাহীত মই অলপ পানী লৈ জলফাইখিনি তাত দিম আৰু গেছটো জ্বলাই দিছোঁ। তাত অকণমান নিমখো এড কৰিছোঁ। প্ৰায় 5-10 মিনিটমান বইল হোৱাৰ পাছত মই আপোনালোকক দেখাইছোঁ। আপোনালোকে এটা পিটিকি চাব কোমল হৈছেনে নাই নিজেই গম পাব। যেতিয়া অলপ কোমল হোৱাৰ পাছতে নমাই দিব আৰু অলপ দেৰি নমাই থোৱাৰ পাছত মই অলপ দেৰি ৰ'দত দিলোঁ 2-3 ঘণ্টামান সময়, যিহেতু এক্সট্ৰা পানী যিখিনি আছিলে সেইখিনি আঁতৰি যাবলৈ। তাৰ পাছত এতিয়া মই এটা এটাকৈ জলফাই এনেদৰে হাতেৰে পিটিকি দিম। গোটেইখিনি জলফাই এনেদৰে পিটিকি ল'ম। তাৰ পাছত মই এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ মই ইয়াত কি মছলা ব্যৱহাৰ কৰিম। মই ইয়াত এচামুচ চফ, এচামুচ আজৱাইন, এচামুচ কালজিৰা আৰু এচামুচ জিৰা আৰু 4-5 কিলামান তেজপাত লৈছোঁ। এতিয়া মই মছলাখিনি এখন কেৰাহীত লৈ অলপ গৰম কৰিম। গৰম কৰাৰ পাছত বেছি সময় গৰম নকৰিব, প্ৰায় 2-3 মিনিটেই যথেষ্ট, নহ'লে বেছি তিতা লাগিব যদি বেছি ভাজি দিয়ে। তাৰ পাছত মই এইখিনি মিক্সিত গুড়ি কৰি লৈছোঁ। আচাৰৰ মছলা ইমান গুড়ি নহ'লেও হয়, মোৰ অলপ বেছিয়ে গুড়ি হৈ গ'ল। আৰু এতিয়া মই এখন কেৰাহীত অলপমান মিঠাতেল গৰম কৰিছোঁ, কৰি তাত মই তেজপাত কেইখিলা দি দিছোঁ। তাৰ পাছত মই ইয়াত পিটিকি লোৱা জলফাইখিনি তাত মই এড কৰিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াত মই আৰু দুটামান বস্তু এড কৰিম, সেয়া হৈছে এচামুচ হালধি দি ভালদৰে লৰাই দিম। তাৰ পাছত মই আৰু এচামুচ নিমখ দিছোঁ। নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে। সেয়া মই দিছোঁ, দি মই ভালদৰে লৰাই দিছোঁ আৰু অলপ দেৰি সিজিবলৈ দিম যেতিয়ালৈকে তেলটো ওলাই নাহে। এয়া দেখিছে তেলটো কেনেদৰে এক্সট্ৰা হৈ ওলাই আহিছে। এতিয়া ইয়াত মই গুড় ব্যৱহাৰ কৰিম আৰু 1 কেজি জলফাইত মই প্ৰায় আধা কেজি লৈছোঁ। গুড়টো আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ল'ব পাৰে। কোনোবাই বেছি মিঠা খাই ভাল পায়, বেছিকৈও ল'ব পাৰে আৰু মই গুড়খিনি সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই জলফাইখিনিত ইয়াত মই এড কৰি দিম আৰু মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিম। যিহেতু গুড় দিছোঁ হয়তো পটককৈ লাগি যাব পাৰে তলত কেৰাহীত, জ্বলি গ'লে বেয়া লাগিব। আৰু মই ইয়াত ৰং জলকীয়া ব্যৱহাৰ কৰা নাই, অলপমান ভোট জলকীয়া আছিলে সেই ভোট জলকীয়াকে এড কৰি দিলোঁ। জ্বলা হ'লে ভাল লাগে আৰু মই মছলাখিনিও শেষত ইউজ কৰিছোঁ, এয়া দেখিছে আপোনালোকে। আৰু ভালদৰে লৰাই দিব, ভালদৰে লৰাই প্ৰায় 3-4 মিনিটমান সময় লৰাই অকণমান আৰু সিজিবলৈ দিব পূৰা ধুনীয়াকৈ, তেতিয়া মিহি হৈ যাব। এয়া দেখিছে, এয়া পূৰা মছলাখিনি হৈ গ'ল। আৰু এতিয়া মই এই আচাৰখিনি এটা পাত্ৰত আকৌ আজৰি কৰি ল'ম। আৰু তাতে মই গেছটো ক'বলৈ পাহৰি গৈছিলোঁ, ইয়াতে মই ভিনেগাৰো অকণমান ইউজ কৰিছোঁ। 4 চামুচ নহ'ব, 2-3 চামুচমান জোখাৰ মই ভিনেগাৰ ইউজ কৰিছোঁ, তেতিয়া বহুত দিনলৈ ভাল হৈ থাকিব। এয়া মই এটা পাত্ৰত উলিয়াই ল'লোঁ। কেৰাহীত থৈ দিলে আচাৰখিনি তিতা লাগিব, কাৰণ কেৰাহীখন বহুত দেৰিলৈকে গৰম হৈ থাকে যে, সেয়ে মই এটা পাত্ৰত উলিয়াই ঠাণ্ডা হ'বলৈ দিম। তাৰ পাছত মই এটা বটলত ধুনীয়াকৈ ভৰাই থ'ম। বহুত দিনলৈ আপোনালোকে এই আচাৰটো ব্যৱহাৰ কৰিব পাৰে, 4-5 মাহলৈ থাকি যায়। কিন্তু মোৰ ইমান দিন নাযায়, যিহেতু খাই বহুত টেষ্টি লাগে, সেয়ে আমাৰ ঘৰত ইমান দিন নাযায়। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনে পালে জনাবলৈ কিন্তু নাপাহৰিব আৰু আপোনালোকেও ট্ৰাই কৰি চাব। পুনৰ আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সন্মুখত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।